কবিতাৰে মই আপোনালোকক আপ্লুত কৰাৰ চেষ্টা কৰিম। মোৰ কবিতাটিৰ শিৰোনাম শিক্ষক দিৱস। শিক্ষক দিৱস। পৃথিৱীৰ বুকুত আছে শিক্ষাগুৰু যত, পৃথিৱীৰ বুকুত আছে শিক্ষাগুৰু যত, 5 ছেপ্টেম্বৰত সবকে সুঁৱৰি কৰো আমি মাথা নত। শিক্ষকে মামৰ দৰে গলি, শিক্ষকে মামৰ দৰে গলি আনক পোহৰ বিলাই, সেই শিক্ষাবৃত্তি জীৱনত তৰাৰ দৰে জিল মিলাই। শিক্ষক দিৱস পালেই পাওঁ আমি তৃপ্তি, শিক্ষক দিৱস পালেই পাওঁ আমি তৃপ্তি। সেই 5 ছেপ্টেম্বৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন গাবলৈ বিলাও আমি তৃপ্তি। আৰ্জিত জ্ঞানেৰে হ'ব খুজিছা যদি তুমি হিৰো, মা দেউতাৰ পিছতে শিক্ষাগুৰুক মানিবা অন্যতম গুৰু। মোৰ আছিল যত শিক্ষাগুৰু, প্ৰত্যেকৰে ছবি মই কলমেৰে আঁকো। তেখেতসকলৰ চৰণ ধুলি সদায় মই মোৰ মূৰৰ ওপৰত ৰাখো। হে বিদ্যাৰ্থীসকল, ধৰা কলম, নেৰিবা কলম, ৰাখিবা কলমৰ প্ৰতি সবাতোকৈ মৰম। মই ধৰিছো কলম কত বাৰে বৰণীয়া, মই ধৰিছো কলম কত বাৰে বৰণীয়া, কত ৰসনীয়া বুকুৰ আপোন বুলি। মই ধৰিছো কলম কত বাৰে বৰণীয়া, কত ৰসনীয়া বুকুৰ আপোন বুলি। তোমাক অনুভূত কৰাৰ অধিকাৰ যে নাই আমাৰ, অভূৰত্ন জ্ঞানৰ ভাণ্ডাৰ, অভূতপূৰ্ব ৰূপম যে তুমি। তোমাক নালাগে কোনো খাদ্য বস্ত্ৰ, তোমাক নালাগে কোনো খাদ্য বস্ত্ৰ, লাগে মাথো অনুশীলনৰ অস্ত্ৰ। তোমাৰ নাই অসমিকা, নোহোৱা তুমি অন্তৰ্দান, নাম যে তোমাৰ কলম, সেয়াই তোমাৰ অনবদ্য অভিযান। তুমি দিয়া আদেশ উপদেশ হও যে আমি তোমাৰ এই ভাই ভনী, পুৰা যেন হয় মোৰ মনৰ অভিলাষ, তুমি যে আমাৰ অন্তৰ্যামী। তুমি নিঃস্বহৰ নিস্বাৰ্থ প্ৰেমৰ গৰাকী, কোৰ যে নপৰে আমাৰ সুখ, আছে যে তোমাৰ ভোকাতুৰৰ কোখ। তুমি দিব্য দীপ্তিময় পুঞ্জিতাপৰ পৰিতাপৰ বিনন্দিয়া লগৰী। তোমাৰ পৰা আৰু আমি নাযাওঁ আঁতৰি। তোমাক নকৰো আমি ক্ষতি, কৰো তোমাক কাকতি, কৰো তোমাক মিনতি, কৰো তোমাক কাকতি, কৰো তোমাক মিনতি। তুমি নোহোৱা যেন জ্যোতি, তোমাক যে পাওঁ আমি সন্ধিয়াত, জীৱনৰ শেষ সন্ধিয়াত, জীৱনৰ শেষ সন্ধিয়াত। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল,